নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ আগলৈ অন্য এটা ভিডিঅ' ৰেচিপি লৈ আহিছোঁ, জিকা মাছৰ জোল। আহকচোন তেনেহ'লে পলম নকৰি মইনো কেনেধৰণে বনালোঁ চাওঁ আহক। ইয়াতে মই লৈছোঁ 3টা ৰৌ মাছ, ভালকৈ কাটি ধুই বাছি মই ল'লোঁ। এতিয়া মই এইখিনি নিমখ আৰু হালধি দি মেৰিনেট কৰি ল'ম। মই নিমখ আৰু হালধি দিছোঁ আৰু ভালকৈ এইখিনি সানি মই মেৰিনেট কৰি লৈছোঁ। এতিয়া মই এইখিনি ভাজিব ল'ম। গেছটো জ্বলালোঁ আৰু ইয়াতে এখন টাৱা পাতিলোঁ। গৰম হোৱাত ইয়াত মই মিঠাতেল দিলোঁ আৰু মাছখিনি মই ইয়াতে ফ্ৰাই কৰি ল'ম। এতিয়া এয়া মাছ মই দিলোঁ। এতিয়া এইখিনি ভালকৈ লৰাই দিম। ভালকৈ এনেকৈ লৰাই দিব। এয়া মোৰ হৈ গৈছে মাছ ভজা। মাছখিনি মই নমাই লৈছোঁ। এতিয়া মই জিকাখিনি কাটি ল'ম। মই 3টা জিকা লৈছোঁ আৰু এটা আলু লৈছোঁ। জিকাকেইটা বাকল গুচাই মই ভালকৈ ধুই এয়া কাটি লৈছোঁ। মই জিকা থিয়কৈ কাটিছোঁ। আপোনালোকে যেনেধৰণে ভাল পায় তেনেধৰণে কাটি ল'ব, যিটো চেপতে ভাল পায়। মই এনেধৰণে কাটি ল'লে ভাল পাওঁ, ঠিক তেনেধৰণে মই কাটিছোঁ ভিডিঅ'ত দেখুৱাৰ দৰে। মোৰ জিকা কাটা হৈ গ'ল। মই এতিয়া আলুটো তেনেধৰণেই কাটি লৈছোঁ থিয়কৈ। এতিয়া মোৰ জিকা আৰু আলু কাটা হৈ গ'ল। মই এইখিনি ভালকৈ আকৌ এবাৰ ধুই ল'লোঁ। এতিয়া মই তেলত দিবৰ কাৰণে এটা পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু পেষ্ট লৈছোঁ, নিমখ আৰু হালধি লৈছোঁ। গেছত এখন কেৰাহী পাতিলোঁ। গৰম হোৱাত এতিয়া ইয়াতে মই দিছোঁ ফোৰণ আৰু সেইখিনি ফুটাৰ লগে লগে ইয়াতে মই এতিয়া কাটি থোৱা পিঁয়াজখিনি দিম আৰু আদা নহৰু পেষ্টটো দি ভালকৈ লৰাই দিম। এতিয়া মই কাটি ৰখা জিকা আলুখিনি দি দিছোঁ। ইয়াতে হালধি গুড়া দিছোঁ আৰু নিমখ দিছোঁ আৰু এইখিনি ভালকৈ লৰাই দিম। এইখিনি মই 5 মিনিটমানৰ কাৰণে ভাজিম। জিকাখিনিৰ পৰা অকণ পানী ওলাইছে। এতিয়া মই ঢাকোন দিম। ভালকৈ আকৌ এবাৰ লৰাই দিম। এতিয়া মই ইয়াতে আধা গিলাচ পানী এড কৰিছোঁ, গৰম পানী, আৰু অকণমান ঢাকি দিম। আকৌ লৰাই দিম ঢাকন খুলি। এতিয়া মই ইয়াত মাছখিনি এড কৰিছোঁ। আৰু অলপ উতলিবলৈ দিম। মাছখিনি লৰাই বগৰা দি ইয়াত মোৰ পানী অলপ কম হৈছে কাৰণে মই গৰম পানী এগিলাচ ইয়াত এড কৰিছোঁ আৰু এইখিনি 10 পৰা 15 মিনিট সময় সিজিবৰ কাৰণে মই ভালকৈ উতলিবলৈ দিম।
এয়া ধুনীয়াকৈ উতলিছে আৰু সিজিও গৈছে। মোৰ জিকা মাছৰ জোলখন হৈ গৈছে। এতিয়া মই এইখিনি গৰম ভাতৰ লগত পৰিৱেশন কৰিম। মই গৰম ভাতৰ লগত পৰিৱেশন কৰিছোঁ। মোৰ বৰ প্ৰিয় হয় এখন। আপোনালোকে বাৰু আজি এই ভিডিঅ' ৰেচিপিটো চাই কেনে পালে? যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকল নতুন ভিউৱাৰ্ছে চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু ওচৰতে বেল আইকনটো টিপি দিয়ে। আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।